না ভাবিলে ধরবই নোৱাৰি গাইছ ই মোস বাপ রে বাপ ই দাড়ি মোস উই বাপ পিনে আছে আমাৰ নদাই ভাই চশমা কই ভাই গ্লাস নাই এখন হ্যাঁ ও চকু আৰু মাৰি পেলে কিবা ফুলি থৈ দিছি আছে কিয়া এইপিনে আমাৰ কাই আছে না পুতুনা নেকি অলপ দেখাই দি আছো ভালদৰে ও পুতুনা ও নেজদাল এই বান্দৰ না তুমি বান্দৰ বান্দৰৰ ককা এই বান্দৰটো আছে মানে মোৰ তো হেল্ল' ফ্ৰেণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'ব যাই আছে, আপোনালোকে নিশ্চয় টাইটেল থাম্বনেল চাই গম পাইছে। মানে কি ক'ম আৰু আমাৰ গাঁৱত আজি সভা আছে, তো সেই উপলক্ষে আজি ব্লগটো হ'ব। আজি নানা ভাই বাৰ্থডে হয়, লগতে আজি নানা ভাই মানে মেইন ৰোলটো লৈছে কংস। মানে আমাৰ সভা পাতে তো সভাত সেই দধি মন্থন কৰে, তো সেই দধি মন্থন নানা ভাই মানে কংসৰ মানে ৰূপটো লৈছে আৰু কংসৰ পাঠটো লৈছে। তো নানা ভাইকো খুব ধুনীয়াকৈ দেখাই আছো, একদম বেলেগ মচন্দত আছে নানা ভাই, মানে একদম মাৰো অৱস্থাত আছে। ইপিনে গোটেইকেইটা আছে, ইপিনে কি হৈছে তই মৰিলো মৰাছো বোলে। আৰু ইপিনে বান্দৰ হয় নেকি তই কি হা ইপিনে আছে সুদাম। তো গোটেইখিনি দেখাই আছো। ইপিনে মানে কাষ্টিং হৈ আছে, আমাৰ মেকআপ চেকআপ অলপ লগাব লাগে ন। তো নানা ভাইক মই দেখাব ভয়ে কৰি আছো, মানে কেনেকুৱা এটা ৰূপত আছে মোৰ সন্মুখত আছে, আপোনালোকক দেখাই আছো। নানা ভাই আইজা অ ভাই কি সুন্দৰ উই নানা আপোনালোকে চাওক অলপ ইপিনে নানা ভাই বোলে ধৰবই নোৱাৰি গাই চাওক ই মোচ বাপ ৰে বাপ ই দাড়ি মোচ উই ভাপ কি হৈছে নানা কংস ৰজা কংস এটা পাঠ কৰি দিছোন। অষ্টম পুত্ৰ মোক লাগে দৈৱকীৰ অষ্টম পুত্ৰ সি মোৰ ঘৰতটো তাক মই এই পৃথিৱীৰ পৰা চিৰ বিদায় দিম। আজি মানে ফালি আৰু আজি নানা ভাই বাৰ্থডে হয়। তো আপোনালোকে নানা ভাই উইচ কৰিব আজি কমেণ্টত। নানা ভাই একদম বাৰ্থডে পুৰা একদম কমেণ্ট ভৰ্তি হৈ থাকিব লাগিব নে কি। নানা ভাই বাৰ্থডেৰ দিনা একদম কংসৰ ৰূপত জন্ম পাই কংসৰ ৰূপত হৈছে নানা ভাই। আৰু অস্ত্ৰ লৈ ৰেডি। তো অস্ত্ৰখন ওলাই দি একবাৰ কাট দিবি, অস্ত্ৰখন দি কাট দিবি, ওলাই দি অস্ত্ৰখন ওলাই দি একবাৰ। ও চালিয়া পিনে আমাৰ গোটেই গোপীসকল আছে। তো কি হ'ব বঢ়িয়া তোমালোকে গোপী হৈছে ন, ধুনীয়া লাগি আছে একদম মেখেলা চাদৰ পিন্ধি ৰেডি পুৰা। আৰু ইপিনে আমাৰ বান্দৰসকল আছে, একদম পুৰা বান্দৰৰ মুখ চাওক একদম পুৰা লাল পৰি আছে। কি মৌলুৱা বান্দৰ নে কি হা মৌলুৱা বান্দৰ নামটো কি তোমাৰ নাম কি কৌশিক মৌলুৱা বান্দৰ। তুমি মোৰ ডুমাই বান্দৰ গোটেইবিলাক একদম বান্দৰৰ ৰূপত ইহঁতে। কি খাবা তোমালোকে কল আৰু কি লাগব আপেল চিপছ লাগব। আৰু গাইছ ইপিনে আমাৰ এটা মেইন কেৰেক্টাৰ মানে নদাই ভদাই আছে, চাব পৰা একদম চুলি তুলি ৰৈ দি দাদি একদম পকি আছে মজা হা চশমাযোৰো খুলি দিছোন। মানে আজিকালি কাকো চিনি পোৱা নাই, গোটেই মানে আমাৰ যিমান বিলাক ল'ৰা আছে গোটেই ল'ৰা ছোৱালীবিলাক আমাৰ গাঁৱৰে হয়, কিন্তু কাকো চিনি পোৱা নাই। মই একদম মেকআপত মানে মেইন কেৰেক্টাৰ এতিয়া আৰম্ভ হোৱা নাই, যেতিয়া মানে হ'ব ন মানে ডাইলগ বিলাক দিব তেতিয়া একদম ফালি হৈ যাব। ইপিনে আছে আমাৰ নদাই ভাই চশমা কই ভাই গ্লাস নাই এখন হা ও চকু আৰু মাৰি পেলে কিবা ফুলি থৈ দিছি আছে কিয়া। এইপিনে আমাৰ কাই আছে পুতুনা নেকি অলপ দেখাই দি আছো ভালদৰে ও পুতুনা ও তো ৰাইজ আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল, মেকআপ কৰা গোটেই ৰেডি, কাষ্টিং গোটেই ৰেডি, মেইন কেৰেক্টাৰবিলাক আছে। আৰু এতিয়া মোৰ পিছনে আপোনালোকে দেখি আছে নে এনেকৈ মানে লাইন হৈছে। আৰু এতিয়া তালৈকে মানে যাব লাগিব, য'ত আমাৰ সভা হ'ব, য'ত আজি মানে এই নাটকখন হ'ব, তালৈকে এতিয়া যাব লাগিব। মেইন গোসাঁই ঘৰ আমাৰ, তো গোসাঁই ঘৰলৈকে যাম, তাত মানে আজি এইবিলাক হ'ব আৰু গোটেইখিনি দেখাই আছোঁ। আমি এনেকৈ গোটেইবিলাক এনেকৈ ৰেলি কৰি গৈ আছোঁ তালৈকে ধুনীয়াকৈ। আৰু এইপিনে গৈ আনিছে কিবা বামুণ ভাই আছে, এইপিনে দুটা বামুণ আছে, পাৰ্বতী পাহাৰৰ লৈ আছে আমাৰ এইপিনে খাব লাগিব। তো এতিয়া আহি পালো আমি গোসাঁই ঘৰ, মানে এই চাব পাৰে ষ্টেজখন ইয়াৰে ওপৰতে আছে, মানে সেই শালখন মানে দধি মুঠিব ইয়াতে চাব পাৰে আপোনালোকে। এই শালখন ইয়াতে আছে খুব ধুনীয়াকৈ, আৰু আহিয়ে পালে বেছি নাই আৰু এতিয়া বহুত বেছি ভাল লাগিব। ইপিনে আছে আমাৰ বিমল ভাই ন, মজা লাগি আছে কিন্তু একদম ধুনীয়াকৈ সাজাইছে। আৰু এতিয়া আহি পালে আৰু বেছি নাই, এই শালখনত এতিয়া দধি মুঠিব। এই আমাৰ মৌচুম ভাই কি খবৰ, কি কিনিলা ভাই? মজা তো এইপিনে আমাৰ দধি মন্থনৰ মেইন কেৰেক্টাৰ কৃষ্ণ বলাই আছে। তো কেনেকুৱা ভাই আমাৰ এইপিনে টিকিলা আছে, এইপিনে আৰু এইপিনে বলাই আছে বলৰাম। তো কেনেকুৱা একদম চিনিব নোৱাৰা হৈ আছে। কৃষ্ণ বলাই আশীৰ্বাদ দি যাতে ইউটিউবটো যাতে ভাল হয়, তো আশীৰ্বাদ লৈ লওঁ কৃষ্ণ আৰু বলাইৰ পৰা। আৰু খুব ধুনীয়া লাগি আছে। এতিয়া মঞ্চত আৰম্ভ হ'ব। তো ভয় লাগি আছে নেকি অলপ? একো হয় নাই,
ভয় লাগি আছে নেকি তই পিনে আমাৰ লগত হনুমান আছে তো হনুমান ভাই কি খবৰ এইফালে মই এটা নাটকৰ এটা মেইন হনুমান আছিলি নেকি আছিলো প্ৰথম এতিয়া নাই নেকি এতিয়া নাই এতিয়া তাৰমানে মই 2 বছৰ হ'ল 3 বছৰ হ'ল মই অহা নাছিলোঁ কিন্তু মই এইবাৰ মানে বিশেষ কৰিবৰ কাৰণে আহিছে আমাৰ হনুমান জয় হনুমান জয় শ্ৰীৰামৰ জয় শ্ৰীৰাম হনুমান গদা চাওক ছাৰ এই জয় শ্ৰীৰাম এইপিনে চাব পাৰে গদা আছে অলপ লং চাই গদাটো গদা কিন্তু বনাইছে আৰু এই বাড়ি দিতে মিছা বলমারে জি কই বকি পয়তি মরম করেছিল কিন্তু এই যে বকি রাস্তা মন্দির আমরা করবি তো বাবা নাই তুই বক্তা বলি हम বদল না করবি তো বাপন না তো বাপা করতো হাত তো পিরান করি বলাই কোন রাস্তা দেবা বিস্তারিত না হয় মৃত্যু দেশে করে ভাই নানা ভাই যে কি এক্টিং কৰিছে বে একদম সঁচা মানে খং উঠে যেন লাগি আছে কি খং উঠিছে মানে ক'ৰবাত মাৰিবহে চাগে সেনেকা লাগি আছে মোৰ মাতবহে ভয় লাগি আছে ৰ'ব শেষ আজি নানা ভাই বিৰাট খং উঠিছে নানা ভাই মোৰ লগত আজিলৈকে যিমান দিন আছে মই এইখন খংটো মানে দেখাই নাছিলোঁ আজি আচল খংটো দেখা পালোঁ আৰু নানা ভাই মানে কাৰোবাৰ মৃত্যু কৰিহে এৰিব আৰু এই মুটুকটো কিমান হ'লকে চালা আমাৰ খুব ধুনীয়াকৈ দধিমথন চলি আছে এতিয়া আমাৰ কংক আছে কংকৰ গাড়ী মাথাটো মানে ফুলি যাই আছে তো কংক এইপিনে এখন বান্ধি ল'লে তোক এনেকৈ একদম ঘামি জামি গৈছে চাব পাৰে মাত নহয় গৈছে এনেও মানে মাতটো ভাঙি আছে কিন্তু আল্টিমেট গাইজ মানে একদম আল্টিমেট ডাইলগ কৈছে আপোনালোক কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি দিব নেকি পুৰা জোচত আৰু এইবিলাক পুৰা একদম পিন্ধি আছে ন কংক মানুহ গাইছে গোটেই মানে চলি আছে খুব ধুনীয়াকৈ দধিমন্থন আৰু ইপিনে চাব পাৰে মানে গোপীসকল আছে সৰুৰ পৰা ডাঙৰলৈকে এতিয়া দধিম উঠিবা না তোমালোকে দধিম উঠিবা নেকি আজি এপিনে আমাৰ বানৰসকল আছে কিন্তু এটা বিশেষ বানৰ মানে বানৰৰ ককাকৰ ককা এই বানৰটো আছে মানে মৰুৱা বান্দৰ উপায় নাই কিন্তু ডিউটি পালন কৰিবই লাগিব নেকি
ইপিনে গদা লৈ ৰেডি আমাৰ বাবু আছে বাবু মানে বান্দৰ হৈছে একদম সৰু বান্দৰ মানে মিনি বান্দৰ বুলি ক'ব লাগিব আৰু বাবু নেজ খুৱাইছে ৰ'ব নেজডাল কয় বাবু নেজডাল এই নেজ বান্দৰ না তুমি বান্দৰ কেনেকৈ নাচে বান্দৰ নাচি দিয়াছো এবাৰ মজা লাগি আছে কিন্তু ভাই আজিৰে আমাৰ নাটকখনৰ দধিমন্থনৰ অন্তিম পৰ্যায় পালেহি সেয়া চাব পাৰে বান্দৰসকলে খুব ধুনীয়াকৈ কল খাই আছে কিবা কৰি আছে আৰু এই মৌলুৱা বান্দৰটো চাওক কি নাচি আছে মানে জয় শ্ৰীৰাম কৰি তো সেয়াই আৰু ইপিনে আমাৰ গোপীসকলেও দধিমঠত লাগি গ'ল আৰু এই সৰু মাইনাকেইজক চাওঁচোন কি কিউট লাগি আছে সিহঁতেও মানে দধিমঠি আছে মজা লাগি আছে আৰু মই গ'লোঁ এতিয়া তাৰমানে বহুত ভাগত ধৰছি তাক গভৰ নাই ভাগাৰত আৰু কি ক'ম তাৰমানে ভিডিঅ'টো দেখিছে আপোনালোকে তাৰমানে কেনেকুৱা কি এক্টিং কৰিছোঁ কমেণ্টত কৈ দিব কেনে ভাল হৈছে নে বেয়া হৈছে যিমান পাৰোঁ ভাল পাব আছোঁ কিন্তু মাত্ৰত ধৰি অলপ বেয়া হৈছে দেচোন বেলেগ কথা নাই গাইজ নানা ভাই আপোনালোকে এক্টিং দেখিলে নানা ভাই মানে অলৰাউণ্ডাৰ গাইজ ইপিনে আমাৰ ফুড চেলেঞ্জতো আছে ইপিনে নানা ভাই এক্টিঙতো আছে নেকি ইপিনে নানা ভাই বাউন্সাৰ বনাব লাগিব আমি একদম কংফন মানুহ গাইজ আছে দেখাততো মানে কংফন বুলি কৈ আছিলোঁ কিন্তু আজি যেনেকৈ এক্টিং কৰিছে মানে আৰু পুৰস্কাৰ কিন্তু বহুত পাইছে নানা ভাই প্ৰায় 2000 মান পাইছে পুৰস্কাৰ ন আৰু নানা ভাইৰ আজি জন্মদিনৰ দিনই আমি কংস হ'ল খুব ধুনীয়াকৈ মানে জন্মদিনত কি হ'ল কেক কাটিলোঁ মই ভিডিঅ' বনাকে মাতি কিমান মাতিলোঁ মানুহ নাই গাইজ মই মানে অলপ বিজি হৈ আছিলোঁ না গাৰ্লফ্ৰেণ্ডটো হৈছে নাই সেইবিলাকতো নাই আপোনালোকে জানেই গাইজ কিন্তু আজি অলপ বিজি হৈ আছিলোঁ আৰু নানা ভাই তেতিয়া মানে কেক কাটি দিলে উপায় নাই কি কৰিব আৰু গাইজ আপোনালোকে চাব পাৰে এইটো হৈছিল নানা ভাই এইটো কংস এই ৰূপটো চাওক আৰু ইয়াৰ এই ৰূপটো চাওক হা আমাৰ খুব ধুনীয়াকৈ ৰাতিপুৱা একদম মানে দধিমন্থন খতম হৈ গ'ল এতিয়া পাৰ্টি চলিব নে কি আমাৰ লক্ষ্মণ আছে বস্তু হ'ল কি আমাৰ বছৰে চলি অহা যিটো বাৰ্ষিক উৎসৱ এই সভাটিৰ লগতে সংগতি ৰাখি দিনৰ ভাগত আমাৰ দধিমন্থন সুন্দৰভাৱে হৈ যায় ইয়াৰ পিছতে আমি আজি সুদীৰ্ঘ 25 বছৰৰ পিছত আমাৰ আজিৰ এই মঞ্চত প্ৰথম খণ্ড হাৰৰ পৰা সকলো সদস্যৰ সহযোগত আমাৰ এই ঢুলীয়া নাট্য গোষ্ঠীৰ দ্বাৰা আমাৰ ঢুলীয়া পৰিৱেশন কৰা হ'ব ঠিক 8:30 বজাৰ লগে লগে তাৰপিছতে আমাৰ নিমন্ত্ৰিত নাট্য দল নৱৰাজ দখলা নাট্য দল তেওঁলোকৰ আমাৰ মঞ্চত নাট পৰিৱেশন হ'ব চ' এইটো আমাৰ হ'ল বাৰ্ষিক উৎসৱৰ লগতে সংগতি ৰাখি আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী আমি পালন কৰা আহিছোঁ আৰু এই ঢুলীয়াটো আমাৰ গাঁৱৰ মানুহ ন আমি নিশ্চয়কৈ আমি ক'ব লাগিব গোটেইখিনি আমাৰ যি গোটেইখিনি আমাৰ গাঁৱৰে এখনৰ নামটো কি কৈ দিব ঢেঁকী পখলিৰ যুদ্ধ আপোনালোকে চাই পানী হ'ব আমি আৰু এতিয়া আমাৰ এই ঢুলীয়া চলি আছে আৰু কি মজা এক্টিং কৰি আছে দেখিছেনে তো নিজে নাহাই ইফালে বেলেগক মানে খুৱাব লাগে মজা এক্টিং কৰি আছে এটা কথা মানিবলগীয়া আমাৰ গাঁৱৰ ভিতৰতো যে এনেকুৱা টেলেণ্ট সোমাই আছে সঁচাকৈ মানিবলগীয়া আৰু সকলোকে এই নৃত্যত চেলিউট বাই চেলিউট তো ৰাইজ আজি হ'ল নেক্সট ডে যোৱাকালি ৰাতি আপোনালোকে দেখিলে মানে পাৰ্টি চালোঁ কিবা চালোঁ মানে প্ৰগ্ৰেম কিবা কিবি গ'ল সেনেকৈ তো যোৱাকালি ৰাতি মানে ভিডিঅ' ক'বলৈ কৰা নহ'ল তো এইপিনে আছে আমাৰ নানা ভাই আৰু একেবাৰে মানে গা চা বেয়া একদম চৰ্দি কাহ মানে একদম গোটেই হৈছে মাত চাত অলপমান সেনেকৈ ভাঙি আছে তো এইপিনে আমাৰ নানা ভাইও খুব ধুনীয়াকৈ কালি প্ৰগ্ৰেম কৰিলা নেকি খালি দিছে গাইছ একেবাৰে আৰু নানা ভাই বাৰ্থডে আপোনালোকে উইচ কৰিব এটা এইটো আছিল ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো কেনেকুৱা বোলে এটা কমেণ্ট কৰি জনাব আৰু নানা ভাইৰ প্ৰথমবাৰ আপোনালোকে এক্টিং দেখিছে নে নেকি একদম হা কেনে কৰিছোঁ এটা কমেণ্ট কৰিব নানা ভাইৰ কাৰণে এটা যে কমেণ্ট হ'ব লাগে বা জয় নানা ভাই বুলি এটা কমেণ্ট হ'ব লাগে আজিলৈ আহিছোঁ বাই বাই